এভৰিৱান গুড ইভিনিং মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এতিয়া আবেলিৰ সময় কিনো কৰো লৰাটোৰ টোপনি যাই আছে ভাবিছো সন্ধিয়াৰ চাহ কাপৰ লগত খাবলৈ কিবা এটা বনাও আলু কণীৰ চপ বনাম বুলি ভাবিছো যেহেতু আজিকালি বাহিৰলৈ যাব নোৱাৰা হৈছে পৰিৱেশটো একেবাৰে বেয়া আৰু গধূলি সময়ত দোকানবোৰো বন্ধ থাকে সেয়ে ভাবিছো আজি ঘৰতে বনাই সন্ধিয়াৰ চাহ কাপৰ লগত খাম আৰু আপোনালোককো দেখুৱাম আপোনালোকে সকলোটো জানেই বনাবলৈ তথাপিও ময়ো আজি আপোনালোকক বনাই দেখুৱাম অলকচোন চাও আমিনো কেনেকৈ বনাও কণী আলু চপৰ কাৰণে মই লৈছো 5টা আলু বইল কৰি জলকীয়া আদা নহৰুৰ পেষ্ট পিয়াজ কণী নিমখ হালধি গৰম মছলা চাট মছলা ইয়াত এটা কণী ফেটি লৈছো আৰু বিস্কুটৰ গুড়ি এতিয়া আলুখিনি পিটিকি লম আলুখিনি পিটিকি লোৱা হৈ গল আলুখিনি আপোনালোকে বেছিকৈ সিজাই নেপেলাব তেতিয়া খাবলৈ ভাল নালাগে এতিয়া কেৰাহী এখনত তেল দি লৈছো ইয়াত পিয়াজখিনি আৰু আদা নহৰুখিনিও দি দিম এইখিনি ভালকৈ ভাজি লম ইয়াত এতিয়া আলুখিনি দি দিম আৰু সকলোখিনি মছলা ইয়াত দি দিলো এতিয়া এইখিনি মিডিয়াম ফ্লেমত ভাজি লম ভালকৈ ইয়াত মই আলুখিনি উলিয়াই লৈছো আৰু কণীখিনি এনেকৈ কাটি লৈছো এতিয়া ইয়াৰ পৰা আলু লম কণীখিনি এনেকৈ দি এই এটা হৈ গল এতিয়া এইটো ইয়াত বিস্কুটত এনেকৈ দি এনেকৈ দি ডিমটোত এনেকৈ দিম এতিয়া এইখিনি গেছটো মিডিয়াম ফ্লেমত ভাজি লম এতিয়া আমাৰ কণী আলুৰ চপ ৰেডি হৈ গল আপোনালোকক খাই লৈ আকৌ লগ পাই আছো আমাৰ নিচে টোপনিৰ পৰা সাৰ পাই গল টোপনি হৈ পুৰা এক্টিভ হৈ গল এতিয়া হি বিস্কুট খাব আপোনালোকে নিচুক ভিডিঅ'বিলাকত দেখা পাই থাকিব চোৱাচোন বা হাঁহি দিয়া একবাৰ তুমি দিয়া হাঁহি দিয়া এতিয়া ফুক যাব ভিডিওটো ইমানতে সামৰিছো যদি আপোনালোক মোৰ চেনেলটোত নতুন হয় প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব